নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেল সম্প্ৰচাৰিত হৈ থকা সৰু জুমকেইটা আৱেগখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে সৰু জুমকেইটা আৱেগখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোলৈ এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ। সৰু জুমকেইটা আৱেগখনৰ যোৱাদিখনত দেখিবলৈ পাইছিলে গৌৰাংগ সুৰভিহঁতৰ ঘৰলৈ গৈছিলে আৰু তেতিয়া সুৰভিয়ে তুমি কিয় আমাৰ ঘৰলৈ আহিছা বুলি গৌৰাংগক সুধিছিলে। আৰু তেতিয়া গৌৰাংগই মই তোমাৰ বন্ধু হিচাপে তোমাৰ খবৰ ল'বলৈ আহিছোঁ। তুমি যেনেকৈ ত্ৰিদীপক ভাল পোৱা কিন্তু তুমি তাৰ লগত সম্পৰ্ক ৰাখিছা, ঠিক তেনেকৈ মই তোমাৰ লগত সম্পৰ্ক ৰাখিব বিচাৰোঁ। তুমি চিন্তা নকৰিবা, মই এইবোৰ কথা ত্ৰিদীপ আৰু পৰীক কোৱা নাই বুলি সুৰভিৰ আগত কৈছিলে। আৰু এতিয়া সুৰভিয়ে পৰীক ক'লেনো কি হ'ব, তাইতো জ্ঞানেই নাই বুলি গৌৰাংগৰ আগত কৈছিলে। আৰু এতিয়া গৌৰাংগই পৰীৰ লগত এই কামটো বাৰু কোনে কৰিব পাৰে, যোনে এই কাম কৰিছে সি কিন্তু বাচি যাব নোৱাৰে, তোমাৰ কিবা আইডিয়া আছে নেকি বুলি সুৰভিক সুধিছিলে। আৰু এতিয়া সুৰভিয়ে মই কি জানিম, পৰী হয়তো কোনোবা শত্ৰু থাকিব পাৰে বুলি গৌৰাংগৰ আগত কৈছিলে। আৰু তেতিয়া গৌৰাংগই মোৰ এনেকুৱা লাগিছে পৰীৰ শত্ৰু নহয়, ত্ৰিদীপৰ কোনো শত্ৰু থাকিব পাৰে, ত্ৰিদীপৰ হয়তো কোনোবা প্ৰেমিক হ'ব পাৰে, মই কিন্তু তোমাৰ কথা কোৱা নাই বুলি সুৰভিৰ আগত কৈ গৌৰাংগ তাৰ পৰা গুচি গৈছিলে। আৰু তেতিয়া সুৰভি বহুত চিন্তাত পৰা দেখিবলৈ পাইছিলে। আৰু আজিৰ খণ্ডটিত আপোনালোকে দেখিবলৈ পাব সুৰভিয়ে গৌৰাংগই এইবোৰ কথা কেনেকৈ গম পালে। এতিয়া যি দেখিছোঁ মোক গৌৰাংগই ধৰা পেলাব বুলি সুৰভি বহুত চিন্তাত পৰিব। আৰু মেনকা সুৰভিৰ ওচৰলৈ আহি আপোনাৰ বাৰু কি হৈছে, গৌৰাংগদা অহাৰ পিছৰে পৰা আপুনি দেখোন কেৱল চিন্তাতে আছে বুলি সুৰভিক সুধিব। আৰু তেতিয়া সুৰভিৰ বহুত খং উঠিব আৰু সুৰভিয়ে সেইবোৰ চিন্তা কৰিব নালাগে বুলি মেনকাক বেয়াকৈ ক'ব। আৰু মেনকাই গৌৰাংগলৈ ফোন কৰি এই কামটো নিশ্চয় সুৰভিয়ে কৰিছে, তুমি আহাৰে পৰা এই কেৱল চিন্তাতে আছে বুলি গৌৰাংগৰ আগত কোৱা দেখিবলৈ পাব। এতিয়া বাৰু গৌৰাংগই সুৰভিক ধৰা পেলাব পাৰিবনে, দেখিবলৈ পাব সৰু জুমকেইটা আৱেগখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত অঞ্চুৱে দেউতাকৰ কথা মতে অনুৰ ওচৰলৈ গৈ মোৰ বহু ডাঙৰ ভুল হৈ গ'ল, মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ, তুমি মোক ক্ষমা কৰি দে বুলি অঞ্চুৱে অনুক ক্ষমা খুজিব। এতিয়া বাৰু অনুই অঞ্চুক ক্ষমা কৰি দিব নাই, দেখিবলৈ পাব সৰু জুমকেইটা আৱেগখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে সৰু জুমকেইটা আৱেগখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।